হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবে ভালে আছে। তো থাম্বনেইল চাই আপোনালোকে গমে পাইছে আজি কিহৰ ওপৰত আলোচনা কৰিম। আমি আজি আলোচনা কৰিম অমৃত বৃক্ষ আন্দোলন। আপোনালোকে যে গছ পুলি ৰুলে তাৰে কাৰণে যিখন চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটখন আপোনালোকে কেনেকৈ নিজৰ মোবাইলেৰে ডাউনলোড কৰিব পাৰিব তাৰে বিষয়ে আজি আলোচনা কৰিম। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আপোনালোকে নিজৰ মোবাইলৰ যিটো ক্ৰ'ম ব্ৰাউজ আছে তাতে গৈ আপোনালোকে ক্লিক কৰিব। ক্ৰ'ম ব্ৰাউজটো খোলাৰ পিছত গুগলত ইয়াতে আপোনালোকে সাৰ্চ কৰি দিব aba.assam.gov.in বুলি আপোনালোকে সাৰ্চ বটনত ক্লিক কৰি দিব। কৰাৰ পিছত আপোনালোকৰ সন্মুখত যিটো প্ৰথম অপশ্যন আহিছে এই তাতে আপোনালোকে ক্লিক কৰি দিব। কৰাৰ পিছত এতিয়া চাব পাৰিছে আপোনাৰ ওপৰ ফালে চাওক, আপোনালোকে 3 ডট এটা অপশ্যন দিয়া আছে। এই 3 ডটত ক্লিক কৰি দিব আৰু লগইন যিটো অপশ্যন আছে লগইনত আপোনালোকে ক্লিক কৰি দিব। লগইনত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত চাব পাৰিছে মোবাইল নম্বৰ আৰু তলত দিয়া আছে OTP। তো আমি এট ফাৰ্ষ্ট আমাৰ মোবাইল নম্বৰটো আমি এণ্ট্ৰি কৰিম। কৰাৰ পিছত ইয়াত তলফালে চাব পাৰিছে আপোনালোকে দুটা অপশ্যন দিয়া আছে, ক্লিক হেয়াৰ টু গেট ওৱান টাইম পাছৱাৰ্ড আৰু তলত দিয়া আছে ৰিচেণ্ট পাছৱাৰ্ড। তো আমি ওৱান টাইম পাছৱাৰ্ডত ক্লিক কৰি দিম। কৰাৰ পিছত এইটো মোবাইল নম্বৰত আপোনালোকৰ OTP যাব আৰু এই OTPটো ইয়াত এণ্ট্ৰি কৰিব লাগিব। তো OTPটো এণ্ট্ৰি কৰাৰ পিছত ইয়াত লগইন যিটো অপশ্যন আছে আপোনালোকে চাব পাৰিছে, সেই লগইন অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ৰেজিষ্ট্ৰেশ্যন কৰা বাইদেউগৰাকীৰ নাম আহি যাব। আপোনালোকে চাব পাৰিছে তলফালে এটা অপশ্যন দিয়া আছে, ইয়াতে চাওক ইয়াত কলাকৈ দিয়া আছে চাওক ডাউনলোড প্লান্টেশ্যন চাৰ্টিফিকেট। এই ডাউনলোড প্লান্টেশ্যন চাৰ্টিফিকেট যিটো অপশ্যন আছে আপোনালোকে ইয়াত ক্লিক কৰি দিব। কৰাৰ পিছত আপোনাৰ চাৰ্টিফিকেটটো ডাউনলোড হৈ যাব। এনেকৈ ডাউনলোড এটা অপশ্যন আহিব, আপোনালোকে ডাউনলোড বুলি এণ্ট্ৰি ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ চাৰ্টিফিকেটখন ডাউনলোড হ'ব আৰু ডাউনলোড কৰাৰ পিছত আপোনালোকৰ ফাইলত যাব। ফাইলত যোৱাৰ পিছত আপোনালোকে ডাউনলোড অপশ্যনত গৈ আপোনালোকে যে চাৰ্টিফিকেটখন ডাউনলোড কৰিলে আপোনালোকে চাব পাৰিব। এটা চাব পাৰিছে আমি এতিয়া যিটো চাৰ্টিফিকেট ডাউনলোড কৰিছোঁ ইয়াত ধুনীয়াকৈ নাম আহিছে, গোটেইখিনি ইয়াত আহি গৈছে। তো আজিৰ ভিডিঅ' এইখিনিয়ে আছিল। আশা কৰোঁ আপোনালোকক ভালে লাগিছে। যদি মোৰ ভিডিঅ'টো ভাল লাগি থাকে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। ধন্যবাদ।